ওয়েলকাম বেক মাই চেনেল। আজি মই বিষাক্ত সাপে কামুৰিলে আপোনালোকে কি কৰিব আৰু তাৰ লক্ষণ কি কি দেখা দিব আৰু সাপৰ কোনটো বিষাক্ত আৰু কোনটো বিষাক্ত সাপ নহয় সেই বিষয়েও মই আপোনালোকক সকলো ডিটেইলছ ক'ম। আৰু সাপৰ কিছুমান যদি আপোনালোকক ভিতৰুৱা গাঁৱত আছে তেতিয়াহ'লে আপোনালোকৰ চিকিৎসা ধৰক কেন্দ্ৰ বহুত দূৰত আছে আৰু সেইসকলে কেনেকৈ বন ঔষধিকৰ দ্বাৰাই আৰোগ্য লাভ কৰিব তাৰ বিষয়ে মই আপোনালোকক সকলো ডিটেইলছ কৈ দিম আৰু সেই ঔষধ ক'ত পোৱা যায় সেইবোৰো কৈ দিম। এতিয়া আপোনালোকক মই কৈ দিছোঁ যে সাপে কামুৰিলে কি কৰিব লাগে। মই কৈছোঁ সকলো সাপে বিষাক্ত নহয় যদিও সাপে কামোৰা মাত্ৰই উপযুক্ত চিকিৎসা লোৱা উচিত, কাৰণ সাপে কামুৰিলে বিষাক্ত সাপ ইয়াৰ বিষ শিৰা উপশিৰাইদি তেজৰ লগত মিহলি হৈ শৰীৰৰ বিভিন্ন অংগ পতংগলৈ তৎক্ষণাত বিয়পি পৰে। প্ৰধানকৈ এই বিষ মগজুলৈ বিয়পি পৰে। ৰোগী বচোৱা অলপ কঠিন হৈ পৰে। সেইকাৰণে সাপে কামোৰাৰ লগে লগে বিষ যাতে তেজৰ লগত মিহলি হৈ বিয়পি পৰিব নোৱাৰে তাৰ বাবে কামোৰা ঠাইডোখৰ আপোনালোকে কাপোৰেদি ভালকৈ টানকৈ বান্ধিব লাগিব। তাৰ পাছত কামোৰা ঠাইৰ পৰা বিষখিনি উলিয়াব চেষ্টা কৰিব লাগে। ইয়াৰ পাছত উপযুক্ত চিকিৎসা যথাসময় ল'লে ৰোগী আৰোগ্য নোহোৱা কোনো কাৰণেই নাথাকে। অৱশ্যে বিষাক্ত সাপে মগজুত দৰ্শন কৰিলে ৰোগী বচোৱা কঠিন হয়, যদিও দৰ্শনৰ লগে লগে চিকিৎসা ল'লে এই ৰোগ বচাব পৰা যায় 100%। আৰু বিষাক্ত সাপ চিনি পোৱাটো সহজে উপায় মই কৈ গৈছোঁ। 1 নম্বৰ হৈছে ৰঙীন যিটো সাপ বিষাক্ত, আৰু 2 নম্বৰ হৈছে যি সাপৰ ছালৰ বাকলি বহল সেই সাপৰ বিষাক্ত। 3 নম্বৰ কামুৰিলে যদি কেৱল দুটা দাঁত বহে কামোৰা ঠাইডোখৰত তেতিয়াহ'লে সেইটো আপোনাৰ বিষাক্ত। এতিয়া আপোনালোকক যিবিলাক ঔষধৰ কথা কৈ দিওঁ, গাঁওবোৰত সকলোতে উপলব্ধ। আৰু এই ঔষধ কিবা হৈছে ধৰক আধা কাপ ঘিউ অলপ গাখীৰ দি আপোনালোকে খাব পাৰিব। নাহৰ ফুলৰ পাতৰ ৰস খাব পাৰিব বা পিহি লগাব লাগিব। আৰু অপৰাজিতা শিপা ঘিউৰ লগত খালেও বহুতখিনি বিষ আৰোগ্য হয়। আৰু অপৰাজিতা শিপা গাখীৰ লগত খালেও আপোনাৰ বহুত উপকৃত পাব। আৰু অপৰাজিতা হালধিৰ লগত খাব পাৰিব, তাৰ পৰাও বহুতখিনি উপশম পাব। আৰু লগতে অপৰাজিতা শিপা পিহি লগালেও বহুতখিনি আৰাম পাব। মই অপৰাজিতাৰ কথা কৈ আছোঁ। অপৰাজিতা আৰু পিপলি গুড়ি লগতে মিহলি কৰি লগাব, আৰু ঘিউ মৌ মাখন পিপলি জালুক এনেকৈ কৰি মিশ্ৰণ কৰি পেলাই আপোনালোকে লগাব। আৰু দৌনৰ বন খুন্দি পেলাইও খাব, আৰু লগতে যোনখিনি কামুৰিছে সেইখিনিতো লগাব। বহুতখিনি উপশম পাব বিষটো। আৰু এতিয়া আপোনালোকক মই সেই যিবিলাক ঔষধ এখন সোণাই এখনৰ ওচৰত আছে, আৰু সোণাইখন আমাৰ পৰা বহুত দূৰ হয়, যিহেতু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঔষধখিনি ক'ত পোৱা যায়। ব'লক তেনেহ'লে আমি ঔষধখিনিৰ ওচৰলৈ যাওঁ। মানুহ এঘৰ আছে আৰু তাৰ লগত সোণাইখন আছে। আমি যাওঁচোন বাৰু। যদি পাওঁ তেতিয়াহ'লে আপোনালোকক দেখামেই, আৰু যদি নাপাওঁ তেতিয়াহ'লে পিছত মই দেখাই দিম বাৰু। আৰু আপোনালোকে অপৰাজিতা সকলো ঘৰতে থাকেই কিছুমানৰ, আৰু আমাৰ যিহেতু নাই সেইকাৰণে অলপ দূৰত যাবলগীয়া হ'ব। তেও মই দেখাই দিম আপোনালোকক কেনেকুৱা ধৰণৰ এই অপৰাজিতা ফুল আৰু দোৰোণটো কেনেকুৱা। ঠিক আছে, আমি আগবাঢ়োঁ। পূবৰ পৰা পশ্চিমলৈ বৈ আহিছে, আৰু এই উৎপত্তি হৈছে আপোনাৰ কেইবাখনো বিল লগ লাগি পূবৰ পৰা দিশৰ পৰা এখন বৈ আহিছে পশ্চিমলৈ, আৰু পশ্চিমে আপোনাৰ দুভাগ হৈছে। এভাগ পৰিছেগৈ কপিলিত আৰু এভাগ পৰিছে ব্ৰহ্মপুত্ৰত, আৰু ই মধ্য অসমতে উৎপত্তি হৈছে। আৰু আপোনালোকে এই সোণাইখনৰ বিষয়ে জীয়া সোণাইখনৰ বিষয়ে গম পাইছে। এতিয়া মই সোণাইখনৰ বিষয়ে ক'লোঁ দুআষাৰ। আৰু এতিয়া বিশেষকৈ মই মানুহ ঘৰত যাম, যাই পেলাই মই ঔষধ অলপ অভাৰকৈ লৈ আনিম। আৰু মানুহ ঘৰ অলপ দূৰত আছে, কাৰণ ইয়াৰ পৰা অলপ যাব লাগে। মই সোণাইখন দেখিও আপোনালোকক দুই এষাৰ ক'লোঁ ইয়াৰ উৎপত্তি ক'ত আৰু ইয়াৰ শেষ পৰ্যায় ক'ত, নিশ্চয় গম পাইছে। ঠিক আছে, আৰু ভিডিঅ'টো বহুত দীঘল নকৰোঁ, কাৰণ ঔষধ লৈ গৈ মই মানুহ ঘৰত যাব লাগিব, যাই কৰি আকৌ ঔষধ ল'ব লাগিব, লৈ আৰু ঘৰত যাব লাগিব। সেইটো কাৰণে বহুত দীঘল হৈ যাব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই কিছু হ'লে উপকৃত হৈছে, এই মেডিচিন সাপে কামোৰা মেডিচিনটোক লৈ, বনৌষধিকটো লৈ, তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ওপৰত তলত থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আৰু মই নতুন মেডিচিন আৰু বেমাৰৰ বিষয়ে ভিডিঅ' বনাই আছোঁ, আৰু তেতিয়াহ'লে নটিফিকেশ্যনটো আপোনালোকৰ মোবাইল বাজি উঠিব। সেইকাৰণে তলত থকা বেল বটনটো প্ৰেছ কৰি দিব। আৰু নতুন এটা ভিডিঅ' লৈ মই পুনৰ লগ পাম। আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। আৰু অলপ দেখাইছোঁ আপোনালোকক। এইটোৱে দি যায়, এইটো ৰাস্তা হয়, এইটো দেখিছে হাইৱে, এইটো দেখিছে ৰাস্তা হয়।
এইখন দলং হয় আৰু দলঙৰ লগতে মই এই চাইডে যাব লাগিব আপোনাৰ এই চাইডে গৈ সেই মানুহ ঘৰ পাইগৈ আৰু এইখন দলং হয় আৰু দলঙৰ এখন সোণাই হয় মই সোণাইখনৰ কথা নক'লোঁ সদিন কাৰণ সোণাইখনৰ বিষয়েও মই দুআষাৰ কৈ দিলে কিছুসকলে নাজানে সোণাইখন মানে ক'ত শেষ হয় ক'ত আপোনাৰ উৎপত্তি হৈছে সেই বিষয়ে নাজানে তাৰ কাৰণে মই এই কৈ দিছোঁ এতিয়া মই মেডিচিনটো আনিব যাওঁ ঠিক আছে আজিলৈ বাই